এনিটাইম পুনৰবাৰ আপোনালোকক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সঁচাকৈ আজি মনটো বিৰাট ভাল লাগি আছে আৰু বিশেষকৈ আপোনালোকে ANI7ক ইমান সুন্দৰভাৱে মৰম দিছে। সেই মৰমৰ কাৰণে আচলতে প্ৰত্যেক মুহূৰ্ততে মই আপোনালোকৰ যিমানখিনি পাৰোঁ মই ভিডিঅ' দি আহিছোঁ। গতিকে এতিয়া মই এইকাৰণেই কৰিলোঁ, মই তাৰ আগত আপোনালোকক ভিডিঅ'ত কৈছিলোঁৱে যিহেতুকে আমি বাছেদি আহি থাকোঁতে পতিত্ৰপল্লী বুলি আহি আছিলোঁ। এতিয়া পতিত্ৰ পোৱাহি নাই যদিও আমি য'ত বাছ ষ্টেণ্ড আছিলে তালৈকে আহিলোঁ। তাৰ পৰা আচলতে পতিত্ৰপল্লী কিমান কিলোমিটাৰ হয়? মই এওঁক সুধিলোঁ, এওঁ কৈছে ইয়াৰ পৰা আৰু 20 কিলোমিটাৰ আছে। গতিকে 20 কিলোমিটাৰৰ কাৰণে আমি কেব ল'ব লগা হৈছে। গতিকে আমি কেব লৈছোঁ, আহি আছোঁ। আপোনাক মই অকণমান গাড়ীৰ ভিতৰৰ পৰাই বাহিৰখন দেখুৱাই দি আছোঁ বাৰু। বাকী বিশেষকৈ ইয়াত আপোনালোকে চাওক, মই অকণমান বেক কেমেৰা কৰি আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। চাওক, তাৰমানে কি বুলি ক'ম, ভাষা নাই, দেখিছে? এটা সাংঘাতিক ধৰণৰ মানে কি বুলি ক'ম, মনোমোহা দৃশ্য আছে তাতে। এইবোৰ দৃশ্যৰ মাজত যেতিয়া সোমাই থকা হয় আচলতে কিছু সময়ৰ বাবে হ'লেও ঘৰৰ কথা বতৰাবিলাক মানে অলপ সময় হ'লেও মানে পাহৰি যোৱা যায়। সঁচাকৈ বিৰাট ধুনীয়া ঠাই। গতিকে আপোনাক অকণমান দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ যিমান দূৰ পাৰিছোঁ। যিহেতুকে মই গাড়ীৰ ভিতৰতে আছোঁ, গতিকে ৰাস্তাটো মই দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ কিমান দূৰলৈ, যিহেতু 20 কিলোমিটাৰ যাব লাগিব আমি। আৰু মই কৈছোঁৱে যিহেতুকে আগৰ ভিডিঅ'বোৰত, আপোনালোকে জম্মু কাশ্মীৰত আহোঁতে কোনোবা মোৰ ফ্ৰেণ্ড আছে নেকি তেনেকৈ পতিত্ৰপল্লী বুলি আহা? গতিকে যদি কাৰোবাৰ মানে কিবা অভিজ্ঞতা আছে ইয়াৰ লগত জড়িত হৈ থকা, মোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে। আৰু মোৰ অভিজ্ঞতা গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আহিছোঁ। গতিকে আপুনি চাওক ভিউটো একবাৰ, গাড়ীৰ ভিতৰৰ পৰাই ভিউটো চাওক। দেখিছে কেনেধৰণৰ ইমান ধুনীয়া পাহাৰ, চাওক মানে যেন আকাশখন চুয়ে পাম, একেবাৰে ক্লাউডবোৰ ইমান ধুনীয়া হৈ আছে। চাওক, মই চ' ৱাণ্ডাৰফুল প্লেচ ৰিয়েলি। টুডে ইজ গ্ৰেট ডে। সঁচাকৈ এটা বিৰাট ভাল লগা দিন আজি, আৰু সঁচাকৈ এই দিনবোৰ স্মৰণীয় হৈ ৰ'ব মোৰ। গতিকে আচলতে যিহেতুকে 20 কিলোমিটাৰ্ছ আহিব লাগিব, আমি আহি আছোঁ আৰু মোৰ লগত আছে কেইজনমান। গতিকে মই তেওঁলোকৰ লগত অকণমান আপোনালোকক দেখুৱাই দি আছোঁ বাৰু। যিহেতুকে আমি আহি আছোঁ তেওঁলোকক অকণমান দেখুৱাই দি আছোঁ, ঠিক আছে? চাওক, এয়া মই দেখুৱাই দিছোঁ। আচলতে মোৰ লগত মোৰ ফ্ৰেণ্ড চাৰ্কুলখিনি আছে, লগতে মোৰ মাও আছে। মোৰ সৌভাগ্য এই মুহূৰ্তত যিহেতুকে মই মোৰ মাক লৈ আহিব পাৰিছোঁ। গতিকে লগত মাও আছে আৰু মনটো কিবা ভাল লাগি আছে। আৰু বিশেষকৈ মোৰ বান্ধৱীখিনিক সুধোঁ বাৰু, কেনে লাগিছে? ভাল মানে কেনেধৰণৰ ভাল লাগিছে? ঘৰলৈ মনত পৰিছেনে? দেখিছে তাৰমানে ইমান এক্সাইটেড হৈ আছে। আৰু সঁচাকৈ এই ঠাইত যেতিয়া মানুহ সোমাব, মানে কিছু মুহূৰ্তৰ বাবে হ'লেও ঘৰৰ বা কিবা কিবি টেনশ্যন যদিও আছিলে সেইবোৰ পাহৰি যাব লাগিব। ইমান ধুনীয়া ঠাইত তেওঁলোক আহি পাইছে। গতিকে সকলোৰে মনবোৰ আচলতে ভাল লাগিছে। কেতিয়াবা বেছি ফূৰ্তি লাগি থাকিলেও কেতিয়াবা কথা ভাষা নোহোৱা হয়, আৰু সেইকাৰণে তেওঁলোকে আচলতে ভাষা বিচাৰিয়ে নোপোৱা নিচিনা হৈছে। ভাল লাগিছে বিৰাট ভাল লাগিছে। আৰু তাৰমানে তাতকৈ আৰু কি ক'ব, ভাল লগা পৰিৱেশ যিহেতুকে। গতিকে সঁচা দেখুৱাই দিব খুজিছোঁ। এটা চাওক, ইমান সুন্দৰ পৰিৱেশ দেখিছে, ইমান ধুনীয়া, মানে কি বুলি ক'ম, সঁচাই ভাষা নোহোৱা হৈ যায় দেই এইবোৰ দেখিলে। দেখিছে? আৰু মোৰ একেবাৰে বান্ধৱী এজনী আছে, চাওঁ, বন্দনা, কি ক'বা কোৱা? সঁচানে? এনেকৈ হ'লে কি হ'ব? ইয়াত আহি যদি ফুৰিবলৈ আহি তুমি ঘৰ পাহৰি যোৱা তেতিয়াহ'লে কি হ'ব? সঁচানে? দিয়া এদিন দেখা যাব তেতিয়াহ'লে নেকি? আকৌ আহিম। তাই বিৰাট ভাল লাগিছে বোলে। তাই পিছে ঘৰলৈ যাবলৈ মন নাই যোৱা। গতিকে মই তাইক কৈছোঁ যে আকৌ এদিন ইয়ালৈ আহিম। ভাল লাগে, যিহেতুকে ভাল লগা পৰিৱেশ। এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ। এইটো এটা চাওক, দেখুৱাই দিছোঁ। চাওক ইমান দেখিছেনে? এনেকুৱা লাগে যেন সেই ক্লাউডবোৰ একদম হাতেৰে চুব পাৰিছোঁ, যেন একেবাৰে মূৰৰ ওচৰতে লাগিছে। ৰিয়েলি চ' বিউটিফুল। সঁচাকৈ আপোনালোকে যিমানখিনি পাৰে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰক। আৰু যিসকলে একচুৱেলি অহা নাই, আমাৰ জম্মু কাশ্মীৰ চোৱাহি নাই, তেওঁলোকক মই এটাই ক'ম, আহক একবাৰ এই প্ৰাকৃতিক পৰিৱেশবোৰ এনজয় কৰি যাওক। ভাল পাব, বিৰাট ভাল পাব, বহুত ধুনীয়া। আৰু চাওক ইমান ধুনীয়াকৈ মই দেখুৱাই দি আছোঁ। গতিকে সঁচাকৈ আপোনালোকে মোৰ ভিডিঅ'বোৰ যে ইমান ধুনীয়াকৈ চাই, ইমান মোক মৰম দিছে, সেই মৰম ভাল পোৱাৰ কাৰণে মই আচলতে প্ৰত্যেকটো মুহূৰ্তত আপোনালোকক সেয়া ভিডিঅ' কৰি দেখুৱাই আহিছোঁ। গতিকে নাজানো আপোনালোকে কেনে পাই আছে। মইতো আচলতে মই বহুত এক্সাইটেড হৈ আছোঁ, মই বিৰাট ফূৰ্তিত আছোঁ আচলতে। সেইটো কাৰণে ভিডিঅ'বোৰ কৰি আহি আছোঁ, আপোনালোকক দেখুৱাই দি আছোঁ। আমাৰ সকলোৱে যিহেতুকে
আছে এই ভিডিঅ'বোৰ চাই আপোনালোকে চাই থাকিব মোৰ ভিডিঅ' আৰু এতিয়াও কৈছোঁ কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কেনে পাই আছে মোৰ ভিডিঅ'বোৰ চাই জনাবলৈ নাপাহৰিব আৰু যিহেতুকে আমি পাবলৈ টাইম বাকী আছে মই ইয়াৰ পিছত প্ৰতিটোপত পোৱাৰ পিছত মই আপোনাক তেতিয়া সেইখিনি ভিডিঅ' কৰিম এতিয়া এই মানে কি আছে ৰাস্তা গোটেইটো দেখুৱাই থাকিবই মন যায় গতিকে আপোনালোকক কৈছোঁ এইকাৰণে এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ বাকী মই পিছত কৰি আছোঁ বাকী ভিডিঅ' ঠিক আছে প্ৰতিটোপত পোৱাৰ পিছত মই আপোনালোকক ধুনীয়াকৈ বাকীখিনি দেখুৱাই দিম আপোনালোকে ধুনীয়াকৈ চাই থাকিব আৰু সকলোৱে মোৰ ভিডিঅ'বোৰক মৰম দিব বহুত ধুনীয়া হৈছে ভিডিঅ'বোৰ আচলতে মই কৈছোঁ ধুনীয়া হৈছে আপোনালোকে চালে আপোনালোকেও ভাল পাব চাওক ইমান ওখ ওখ গছ ইমান ধুনীয়া ক্লাউড সঁচাই দেই বিৰাট ধুনীয়া গতিকে ঠিক আছে বাৰু মই আপোনালোকক এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ যিহেতুকে বেছি দীঘল হৈ গ'লে আৰু বেছি হেৰি হৈ যায় ন চাবলৈ অলপ হেৰি হৈ যায় গতিকে মই আপোনালোকক দেখুৱালোঁ বৰ ধুনীয়াকৈ আৰু এটা কথা কওঁ দেই এওঁলোকে ইমান টাৰ্ণিং থাকে ইমান ধুনীয়াকৈ ড্ৰাইভিংটো বিৰাট ধুনীয়া গতিকে বিৰাট ধুনীয়াকৈ চলাইছে ৰাফলি চলাইছে কোনো ধৰণৰ তেনেকুৱা অসুবিধা হোৱা নাই গতিকে বিৰাট ধুনীয়া আৰু মই দেখুওৱা নাই বাৰু তেওঁ যিহেতুকে তথাপিও আহিছে যেতিয়া আমাৰ লগত একবাৰ দেখুৱাই দিছোঁ আহি আছে তেওঁ বেছি মই হেৰি নকৰোঁ তেওঁ ইণ্ট্ৰডাকশ্যন দিব খোজা নাই গতিকে একো নহয় বাকী যিয়ে নহওক তেওঁক দেখুৱাই আছোঁ প্লিজ আপোনালোকে ধুনীয়াকৈ চাব আৰু মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে সেইটো জনাবলৈ নাপাহৰিব এতিয়া মই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ